অসম চৰকাৰক এজন মন্ত্ৰীৰ মিথ্যাচাৰ তেওঁৰ লোকৰ পিঠাৰে বিহু পতাৰ হাবিয়াস উন্মোচিত কৰাৰ কাৰণে আপোনালোকৰ সন্মুখত কিছু বক্তব্য তুলি ধৰিব খুজিছোঁ। যোৱা মে মাহৰ 3 তাৰিখে অসম চৰকাৰৰ এনাৰ্জি মন্ত্ৰী পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আমাৰ বৰপেটা ৰোডৰ পৰা কাটাজাৰলৈকে যোৱা ৰাস্তাত থিয় হৈ পেলাই সাংবাদিকসকলৰ সন্মুখত বিবৃতি জাৰি কৰিছিল যে এই সমষ্টিৰ মানুহে ভুল কৰি পেলাই এজন বিধায়কক নিৰ্বাচিত কৰাৰ কাৰণে এই ৰাস্তাটো একেবাৰে অগম্য হৈছে আৰু তেওঁ 26 চনত পুনৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক জিকিলেহে এই ৰাস্তাটো বান্ধিব। ক্ষেত্ৰত মই বিস্ময় প্ৰকাশ কৰিছিলোঁ। এজন মন্ত্ৰী, তেওঁ আকৌ পৰ্যটনৰ মন্ত্ৰী, আৰু পৰ্যটনৰ কাৰণে যিসকল দৰ্শক আহিব, পৰ্যটনকাৰী আহিব, তেওঁলোকে বৰপেটা ৰোডৰ ষ্টেচনৰ পৰা সহজেই মানস অভয়াৰণ্যলৈকে যাত্ৰা কৰাৰ কথা, কিন্তু তেওঁ এটা বিকল্প পথ ভৱানীপুৰৰ পৰা মানস অভয়াৰণ্যলৈ বান্ধি দিছে বুলি উল্লেখ কৰি এই ৰাস্তাটো তেওঁ বন্ধা নাই, তেওঁৰ কোনো উদ্যোগ তাত নাই। অসম চৰকাৰে তাৰ বিধায়কৰ নেতৃত্বতে সেই ৰাস্তাটো বহল কৰিছে, ৱাইডেনিং এণ্ড ষ্ট্ৰেংথেনিং কৰিছে, কিন্তু তেওঁ নিজে সেইটো বান্ধি দিছে টুৰিষ্টৰ কাৰণে। ভৱানীপুৰ হৈ সকলো টুৰিষ্ট যাব পাৰিব বুলি এই ৰাস্তাটো 26 চনত ভাৰতীয় জনতা পাৰ্টি জিকিলেহে তেওঁ বান্ধিব বুলি এটা স্পষ্ট ঘোষণা তেওঁ কৰিছিলে। কিন্তু তেওঁ এই কথাৰে গোটেই আমাৰ সৰ্বসমষ্টিৰ উত্তৰ অঞ্চলত বসবাস কৰা গোবৰ্ধনা মৌজা, খাৰিজা, বিজনী মৌজাৰ সকলো জনসাধাৰণ এই ৰাস্তাটোৱে বৰপেটা ৰোডৰ বজাৰলৈকে আহে। শাক পাচলি অকল কঢ়িয়াই আনে সেইটো নহয়, আমাৰ বনজ সম্পদো এই ৰাস্তাটোৰে কঢ়িয়াই লৈ অহা হয়। এনেকুৱা এটা ৰাস্তা বান্ধাৰ যিটো গুৰুত্ব, সেই গুৰুত্বটোক তেওঁ ৰাষ্ট্ৰীয়কৰণ কৰি 26 চনত ভাৰতীয় জনতা পাৰ্টি জিকিলেহে তেওঁ ৰাস্তাটো বান্ধিব বুলি ঘোষণা কৰি দিয়াত মানুহে তাজ্জুব হৈছে আৰু মানুহে বিস্ময় প্ৰকাশ কৰিছে। এই ঘটনাত তেওঁক নিন্দাও কৰিছে। কিন্তু মই বিধায়ক ৰূপে পূৰ্বতেই মই জনসাধাৰণৰ সন্মুখতো স্পষ্ট কৰি কৈছিলোঁ আৰু সাংবাদিক বন্ধুসকলকো কৈছিলোঁ যে এই ৰাস্তাটো মই অসম মালাৰ অধীনত বন্ধাৰ কাৰণে লাগি আছোঁ। আৰু সেই চেষ্টাৰ ফলতে এইবাৰ অসম চৰকাৰে, মুখ্যমন্ত্ৰীয়ে তেওঁ যিহেতু আমাৰ গড়কাপ্তানী মন্ত্ৰীও, তেওঁ অসম মালাৰ আঁচনিত এই ৰাস্তাটো চেংচন কৰিছে। চেংচন কৰাৰ কথাটো কেনেবাকৈ মন্ত্ৰীয়ে গম পালে? তেওঁ যিদিনা 3 মে তাৰিখে কৈছিলে তেতিয়া তেওঁ গম পোৱা নাছিল এই ৰাস্তাটো আমি অসম মালাত নিৰ্মাণ কৰাৰ কাৰণে দিবাৰাত্ৰি লাগি আছো। এই কথাটো তেওঁ গম পোৱা নাছিল, কাৰণ তেওঁতো দায়িত্বও নাই আৰু তেওঁ দায়িত্বশীল মানুহো নহয়। তেওঁ সেইকাৰণে কৈ দিলে 26 চনত বিজেপি জিকিলেহে ৰাস্তাটো হ'ব, নহ'লে নহ'ব। কিন্তু যেতিয়া তেওঁ গম পালে যে অসম মালাত এই ৰাস্তাটো চেংচন হৈছে আৰু এই ৰাস্তাটোৰ দৈৰ্ঘ্য মোটামুটি 22 কিলোমিটাৰ, আৰু চেংচন হোৱাৰ পিছত যেতিয়া ইয়াৰ DPR কৰাৰ কাৰণে এজেঞ্চি আহিছে আৰু তেওঁলোকে আহি পেলাই জোখ মাখ লোৱা আৰম্ভ কৰিছে, তেওঁ কেনেবাকৈ গম পালে যে এইটো অসম মালাত চেংচন হৈছে। হোৱাৰ পিছত তাৎক্ষণিকভাৱে তেওঁ 3 মে তাৰিখৰ বক্তব্য সলনি কৰি যে এইবাৰ ৰাস্তাটো মই অসম মালাৰ ৰাস্তাটো আনিলোঁ, মুখ্যমন্ত্ৰীক কৈ পেলাই অসম চৰকাৰৰ হৈ তেওঁ ঘোষণা কৰিলে এই ৰাস্তাটো আনিছে। কিন্তু মই স্পষ্টভাৱে বিধায়ক ৰূপে ক'ব খোজোঁ যে এই মন্ত্ৰীজনাৰ এই ৰাস্তাটো অনাত কোনো অৰিহণাও নাই আৰু তেওঁৰ কোনো ভূমিকাও নাই, আৰু তেওঁ কথাটোৱে নাজানিছিল যে এই ৰাস্তাটো অসম মালাত আমি লাগি আছোঁ, অসম মালাত আমি প্ৰস্তাৱ দাখিল কৰিছোঁ, ইয়াৰ পৰা প্ৰস্তাৱ হৈছে, এই কথাটো তেওঁ জনাও নাছিল। কিন্তু জানি পেলাই আমাৰ অসমীয়াত এটা কথা আছে, লোকৰ পিঠাৰে বিহু পাতা। এতিয়া লোকৰ পিঠাৰে ৰঞ্জিত দাসে বিহু পাতিবলৈ বিচাৰিছে, তেওঁ কৃতিত্বটো ল'ব বিচাৰিছে। যিজন মানুহে এমাহ আগত স্পষ্টভাৱে কৈছে 26 আগত এই ৰাস্তা নহ'ব, এতিয়া এমাহ পিছত ৰাস্তাটো যেতিয়া আমি আকৌ পুনৰ লাগিলোঁ, কাৰণ ৰাস্তাটো ভয়ংকৰভাৱে বেয়া হৈছিল। মই মাজতে বিভাগীয়ভাৱে চিফ ইঞ্জিনিয়াৰক কৈ পেলাই এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত কথা পাতি ইয়াতে কিছু শিল বালি পেলাই দি পেলাই যাতায়াতটো সুগম কৰিছোঁ, কিছু পৰিমাণে খালবিলাক মাৰি দিছোঁ, মাৰি দি পেলাই যাতায়াতটো সুগম কৰি পেলাই মই আকৌ এই ৰাস্তাটোত অসম মালাত নিৰ্মাণ কৰিব লাগে বুলি লাগি থকাত তাৎক্ষণিকভাৱে এই ৰাস্তাটো এতিয়া এপ্ৰুভ কৰিছে চিফ মিনিষ্টাৰে। এপ্ৰুভ কৰা কথাটো জানি এটা তেওঁ নিজে এপ্ৰুভ কৰিছে বুলি কৈ পেলাই যদি এজন বিধায়কে নাবান্ধে, তেওঁ পাছত 26ত তেওঁৰ বিধায়ক আহিলে বান্ধিব বুলি কয়, এতিয়া সেই বিধায়কজন থাকোঁতেই অসম মালাৰ ৰাস্তাটো কেনেকৈ হ'ল, কেনেকৈ এপ্ৰুভ হ'ল, কেনেকৈ তাত DPR প্ৰস্তুত হৈছে। আৰু আমি আশা ৰাখিছোঁ আগষ্ট ছেপ্টেম্বৰৰ ভিতৰতে আমি কাম আৰম্ভ কৰিম। DPR আমি তাৎক্ষণিকভাৱে তৈয়াৰ কৰাৰ কাৰণেও আমি এটা উদ্যোগ লৈছোঁ।
যাতে সোনকালে তৈয়াৰ হৈ পেলাই জুলাইৰ শেষত বা আগষ্টত আমি টেণ্ডাৰ কল কৰিব পাৰোঁ। টেণ্ডাৰ কল কৰি তাৎক্ষণিকভাৱে টেণ্ডাৰ বিচাৰ বিবেচনালৈকে আনি যিয়ে পায় কামটো সেইটো সিদ্ধান্ত ল'লেই বিভাগীয়ভাৱে আমি কামটো আৰম্ভ কৰি দিব পাৰোঁ আৰু সেই ক্ষেত্ৰত আমি যৎপৰোনাস্তি চেষ্টা কৰিম। কিন্তু মই দুখেৰে অসম চৰকাৰৰ এইজনা মন্ত্ৰীৰ মিথ্যাচাৰ, এইজনা মন্ত্ৰীৰ অনৈতিক কথা বতৰা, এইজনা মন্ত্ৰীৰ সংসদীয় গণতন্ত্ৰত বিৰোধী বিধায়কৰ যিটো ভূমিকা থাকে তাক অস্বীকাৰ কৰি পেলাই অকল শাসকীয় বিধায়ক হ'লেহে ৰাস্তা ঘাট বান্ধিব, এই ধৰণৰ মন্তব্য তেওঁ যি কৰিছিল ৩ মে তাৰিখে। আৰু আজি ৰাস্তাটো আমি ছাৰ চেংচন পোৱাৰ পিছত মুখ্যমন্ত্ৰীক নিশ্চয় মই ধন্যবাদ দিম, তেওঁ এই ৰাস্তাটো মোক চেংচন কৰিছে। কিন্তু এইজনা মন্ত্ৰী তাৰে ওপৰত আৰু খৰ কাৰণে মুখ্যমন্ত্ৰীৰ হৈ ৰাস্তাটো তেওঁ ঘোষণা কৰাৰ যি দুষ্কাৰ্য কৰিছে বা স্পৰ্ধা কৰিছে মই নিন্দা কৰিছোঁ। আৰু এইজনা মন্ত্ৰী এই ধৰণে যাতে মানুহক বিভ্ৰান্ত কৰি অকল ভোটৰ ৰাজনীতি কৰাতকৈ উন্নয়নৰ কাম কৰক, উন্নয়নৰ কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰক, সেই আবেদন জনাইছোঁ। আৰু মই যেহেতু পূৰ্বৰ পৰাই আপোনালোকৰ মাধ্যমেৰে আমাৰ গোটেই উত্তৰ অঞ্চলৰ মানুহে নহয়, মোৰ সমষ্টিৰ সকলো মানুহে নহয়, বৰপেটা জিলাৰ মানুহেও জানিছে, আপোনালোকৰ মাধ্যমেৰে জানিছে যে মই আজি বহুদিন ধৰি পেলাই এইটো ৰাস্তা অসম মালাত নিৰ্মাণ কৰাৰ কাৰণে উদ্যোগ লৈ থকাৰ কথা মই কৈছিলোঁ। আৰু অসম মালাতে এই ৰাস্তা নিৰ্মাণ হ'ব এইটো দৃঢ়তাৰে কৈছিলোঁ, আপোনালোকে প্ৰচাৰো কৰিছিল। আজি সেই ৰাস্তাটো নিৰ্মাণ হ'বলৈ ওলাইছে আৰু ওলাৰ নিৰ্মাণ যেতিয়া হ'ব তাৰ কৃতিত্ব লোৱাৰ কাৰণে লোকৰ পিঠাৰে বিহু পতা এইজন মন্ত্ৰীয়ে আজি এই ধৰণৰ উদ্যোগ লৈ পেলাই মানুহক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে। মই অৱশ্যে নিশ্চিত আমাৰ এই অঞ্চলৰ মানুহে সকলোৱে এই মন্ত্ৰীজনৰ স্বভাৱো জানে আৰু মই যে উদ্যোগ লৈ আছোঁ ৰাস্তাটো সেই কথাও জানে। আৰু তেওঁৰ এই মিথ্যাচাৰে নিশ্চিতভাৱে মানুহক তেওঁৰ আচল চৰিত্ৰটো আৰু বেছি স্পষ্ট কৰি